চাপৰিত খেতি হয় বুলি শুনিছিলোঁ, কিন্তু আজি নিজ চকুৰে দেখাও পাইছোঁ। ৰ'বক দেখুৱাওক। আপুনি আৰু মই একেবাৰে তৃপ্তিৰে ৰান্ধি খোৱা শাক পাচলিবোৰনো ক'ৰ পৰা আহেতো বহুত জেগাৰ পৰাই, কিন্তু মই অলপ দেখাই দিছোঁ। আৰু এটা কথা, একেবাৰে 15 বিঘা মাটিত দীঘল দীঘলকৈ একেবাৰে বেঙেনাৰে খেতি। চাই একেবাৰে চকু হালেও কৈছে, যাহ ছিঙি আনি পেলাই ইয়াতে বহি পুৰি খাই দে। হয়, সঁচাকৈ ইমান যে ধুনীয়া লাগিছিলে নহয় দেখি। ৰ'বক, এই লাওটো দেখিছে? মোৰ চকুৱে মানিব পৰা নাছিল। মোবাইলৰ কেমেৰাটো সৰুৱে হৈ গৈছে, কিন্তু মই নিজ চকুৰে দেখা পাইছোঁ নহয়। বাপৰে, কি ক'ম আৰু। এয়া চাওকচোন, আপোনাৰ মোৰ অতিকৈ প্ৰিয় বন্ধাকবি। আজিতো এনেকুৱা লাগিছিলে মোৰেই মুখ লাগি যাব। এনেকুৱা খেতি আগতে কেতিয়াও দেখা নাছিলোঁ। প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ খেতি। কিন্তু মোৰ ঘৰতো আছে এনেকৈ অলপ চলপ শাক পাচলি খাব পৰাকৈ, মানে ঘৰৰ মানুহকেইটা চলিব পৰাকৈ। কিন্তু এনেকুৱা নহয় দেই, মোবাইলত ব্যস্ত হৈ থকা প্ৰতিটো ল'ৰা ছোৱালীয়ে এইকণ দৃশ্য এতিয়া বৰ্তমান চাবলৈয়ে নাপায়। সেইবাবে ভাবিলোঁ, যিহেতু মই চাইছোঁ, আপোনালোকক কিয়নো অলপ দেখাওঁ। বেপাৰীয়ে কিনি আনে আৰু আমাক দিয়াৰ পিছত আমি ইয়াক ৰান্ধি খাই দিওঁ, কিন্তু ইয়াৰ আঁৰত থকা কষ্টবোৰ এয়াই ফল। দেখিছে? ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব। ধন্যবাদ।